हेलो फ्रेंड्स की खबर सकलोके आपनालोকক पुनर स्वागतम जनाइছো आमार चेनेल सोलमेट स्काइলৈ আজি আমি বিয়াৰ পিছৰ প্ৰথমটো ব্লগ দিবলৈ ওলাইছো আমি এবাৰ গৈছিলো ভীমাশংকৰ জ্যোতিৰ্লিংগ মন্দিৰলৈ গড়চুকৰ পাহামহিৰ পৰা 2 কিলোমিটাৰ মান দূৰত ডাকিনী পাহাৰত আছে এই মন্দিৰটো খাউত মাহত যথেষ্ট ভক্তৰ ভিৰ হয় সেইবাবে আমিও গলো আৰু যাওতে এনেদৰে আমি পথতে লৈ ললো তাত দিবলে সাকি ললো ধূপ ললো আৰু দাদাজনে মোক এনেকৈ বুজাই দি আছিল কোট কি কৰিব লাগে গণেশ মন্দিৰত সেন্দুৰ দিব লাগে কোট নাৰিকল ভাঙিব লাগে আৰু গাখীৰ দিবলে শিৱলিংগত যেহেতু আছে সেইবাবে তাৰ পিছত এনেদৰে গৈ আছিল আৰু মোৰ গাটো খুব বেছি ভাল নাছিল সেইকাৰণে ঘামি জামি একদম অৱস্থা নোহোৱা হৈ গৈছিল গৈ আমি এনেকৈ গণেশ মন্দিৰটো পালো পাই তাত সেন্দুৰ দিলো আৰু সেৱা কৰিলো মই এও ভিতৰলৈ যোৱা নাছিল বাহিৰৰ পৰা ব্লগ বনাই আছিল কৰি পেলাই টিলিঙাটো শব্দই নাছিল জানেনে মই যে বজাইছিলো তাৰ পিছত আহি আকৌ এনেদৰে খেৰে যাব লাগে আৰু 500 মিটাৰ মান যাব লাগিব মন্দিৰটোলৈ তেনেকৈ আমি গৈ আছিলো মোৰ একদম অৱস্থা নোহোৱা হৈ গৈছিল ঘামি জামি এনেও পাহাৰীয়া ৰাস্তা খোজকাঢ়া অভ্যাস নাই কাৰণে তাৰপিছত গৈ বাটতে আৰু এটা শিৱ মন্দিৰ আছে কিন্তু একদম ভাগৰ লাগি থকা কাৰণে ইমান চিৰি দেখা পাই নুঠিলো আৰু তলৰ পৰা সেৱা কৰিলো কৰি পেলাই আকৌ এনেদৰে গলো গৈ আপোনালোকে দেখিছেন নাইবা বৰ ধুনীয়া কিন্তু ৰাস্তাটো একদম পাহাৰৰ মাজত একদম নৈসৰ্গিক শোভাৰে একদম ভৰি আছে গোটেই ৰাস্তাটো গৈ পেলাই ইমান যে ভাল লাগে এইটো দেখিছে এটা পদুমৰ পুখুৰী গুৱাহাটী তেনেকুৱাকৈ দেখা মোৰ মনত নপৰে তাৰ পিছত আকৌ এনেকৈ খোজকাঢ়ি গৈ এতিয়া যেনিবা অকণমান মন্দিৰটো দেখিছিলোঁ দেখা পাই মনত আৰু জোৰ আহিছিল তাৰ পিছত নৰখাকৈ আকৌ গৈ আছিলোঁ দেখিছেনে গেটখন পালোহিয়ে আমি তাৰপিছত বাহিৰতে এনেদৰে চেণ্ডেল থ'ব লাগে তাত চেণ্ডেলযোৰ থলোঁ আপোনালোকে ব্লগটো শেষলৈ চাওকচোন পাছত গম পাব কি হ'ল বাৰু মোৰ চেণ্ডেলযোৰৰ লগত তাৰ পিছত গৈ পেলাই এনেদৰে তললৈ নামি যাব লাগে মন্দিৰটো আচলতে নিজৰাটোৰ মাজতহে আছে গতিকে ভক্তসকলে এনেদৰে নিজৰাটোৰ মাজেৰে গৈ পেলাই মন্দিৰটোত লিংগটো দৰ্শন কৰিব পাৰি আপোনালোকক কোৱাই নাই নহয় ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এইটো হৈছে 6ঠতম জ্যোতিৰ্লিংগ শিৱপুৰাণতে ভীমাসুৰ ৰাক্ষসক বধ কৰাৰ উদ্দেশ্যে স্বয়ং ভগৱান শিৱই তাত উপস্থিত হৈছিল আৰু সেয়েহে তেওঁক এইটোত মন্দিৰত ভীমাশংকৰ নামেৰে পূজা কৰা যায় মন্দিৰটো যোৱাৰ আগতে এনেদৰে নিজৰাৰ পানীতে ভৰি তিয়াই ল'ব পাৰি ৰাস্তাটো তেনেকেই কৰিছে খুব আৰাম লাগিল ইমান গৰম লাগি আছিলে পানীত ভৰিখন তিয়াই বৰ আৰাম পালোঁ তাৰপিছত এনেদৰে গৈ আছিলোঁ যিহেতু শাওণ মাহ চলি আছে আৰু বলবম চলি আছিলে আৰু সেইদিনাখন ৰবিবাৰ আছিলে গতিকে এনেদৰে শাৰী পাতি আমি সকলোৱে গৈ আছিলোঁ মানুহৰ ভিৰো বেছি আছিলে চাওকচোন কিমান মানুহ হৈছে মই তাত ৰৈ তাৰপিছত এনেদৰে চাকি ধূপ দিলোঁ তলতেই চাকি ধূপ দিব লাগে জ্যোতিৰ্লিংগটোৰ ওচৰত দিবলৈ নিদিয়ে আৰু যিহেতু এইটো নিজৰাৰ মাজত অৱস্থিত তাত দিয়াৰ তেনেধৰণৰ ব্যৱস্থাও নাই মই এইদৰে চাকি ধূপখিনি ঠিক কৰি দিলোঁ এইটো ৰাস্তা দেখিছেনে এই ৰাস্তাটোৰেই যাব লাগে তাৰপিছত চাকি ধূপ দি উঠি এনেদৰে মই আগবাঢ়ি গ'লোঁ গৈ পেলাই সেইখিনিতে দেখিছেনে সেইখিনিতেই জ্যোতিৰ্লিংগটো আছে এইটো নিশ্চয় আপোনালোকে দেখিছে তাত পানী এনেকৈ ঘটিত দিয়াই থাকে তাৰপিছত এনেদৰে মই অভিষেক কৰিলোঁ গাখীৰ নিছিলোঁ পানী নিছিলোঁ তেনেদৰেই কৰিলোঁ তাৰপিছত মোক দেখাই দি আছিলে পূজাৰীজনে কেনেদৰে কি কৰিব লাগে তেওঁ দেখাই দিয়াৰ দৰেই মই কৰি আছিলোঁ আৰু খুব অলৌকিক অনুভূতি এটা মোৰ হৈছিলে এইখিনি সময়ত সঁচাকেই যেন কিবা শক্তি এটা আছে তেওঁ যেন চাই আছে ঠিক তেনেকুৱাই লাগিছিল মোক আৰু অসমৰ বুলিয়ে নহয় অসমৰ বাহিৰৰো বহুতো ভক্ত আহিছিল আৰু আমি এনেদৰে পূজা কৰিছিলোঁ তাৰপিছত পূজাৰীজনে এইদৰে নিৰ্মালীৰ লগতে ফল মূল দিছিল অভিষেক কৰি অহাৰ পিছত এনেদৰে বিভূতি দিয়া হয় সকলোকে আমিও লৈছিলোঁ কেমেৰাৰ পিছৰ ফালে থকা মানুহজন এইবাৰহে আগলৈ আহিল তেওঁ নটৰাজক পূজা কৰি আছিলে তেওঁ অলপ সংস্কৃতিৰ লগত জড়িত যে খুব নটৰাজৰ ভক্ত সেইবাবে তেওঁ পোনপ্ৰথমে নটৰাজৰ সন্মুখতেই মূৰ দোৱাইছিলে
তাৰপিছত পূজা চূজা কৰি বিভূতি লৈ আমি অকণমান জিৰাও বুলি নিজৰাৰ মাজলৈ আহিছিলোঁ। তাত বহু মানুহে জিৰণি লৈ আছিলে আৰু ইমান গৰমৰ পাছত তাত গৈ পেলাই এই ঠাণ্ডা বতাহ ইমান ভাল লাগিছিলে, পৰিৱেশটো আহিবই মন যোৱা নাছিলে। এখেতক চাওকচোন কি আৰামত একদম নিজৰাৰ পানীৰ মজা লৈছে। ময়ো আছিলোঁ ইটো পাৰে বহি পেলাই, কিন্তু এওঁ আৰু বেলেগ মজা লৈছে। তাৰপিছত এনেদৰে আমি উভতি আহিবলৈ লৈছিলোঁ, কাৰণ দেৰিও হৈছিলে আৰু বৰষুণ অহাৰো আগজাননী এটা দিছিলে। সেইবাবে আমি উভতি আহিলোঁ। এনেদৰে চিৰি বনোৱা আছে, আপোনালোকে পূজা কৰি পেলাই চিৰিৰে উভতি আহিব পাৰে। আহোঁতে শাওণ মাহ বুলি কমিটিৰ তৰফৰ পৰা ভাণ্ডাৰা লগাইছিলে আৰু আমি তাতে সোমাই আমিও প্ৰসাদ গ্ৰহণ কৰিলোঁ। ভাণ্ডাৰাক বাৰু অসমীয়াত কি বুলি কয় আপোনালোকে জনাবচোন। প্ৰসাদ বুলিয়ে কয় চাগে, নহয়? মই প্ৰসাদ বুলিয়ে কৈছোঁ আৰু ঈশ্বৰৰ প্ৰসাদ। আমি এনেদৰেই দিছিলে, এয়া 5 বিধ কিবাকিবি দিছিলে, খাই খুব ভাল লাগিল। তাত আকৌ পাণৰ ব্যৱস্থাও আছিল দেই। এনেকৈ মই পাণ বনাই আছিলোঁ, পাণ বনাই তাত তামোল দি পেলাই, আমি আৰু অসমীয়া যে চুপাৰী আমাক নচলে, তামোলহে লাগে। তেনেকৈ পাণ বনাই মই এখন খালোঁ। তাৰপিছত কলিতালেও এখন বনালোঁ, বনাই তেওঁকো দিলোঁ। এনেদৰে মই ধৰিবই পৰা নাছিলোঁ প্ৰথমে কি কৰে, সুধিহে বনাইছোঁ। অৱশ্যে তাত চাহ, নিম্বু পানী, চেনি দিয়া চাহ, চেনি নিদিয়া চাহ সকলোৰে ব্যৱস্থা আছিলে। ঠাণ্ডা পানী, গৰম পানী সকলোৰে ব্যৱস্থা আছিলে। আৰু সম্পূৰ্ণ শাওণ মাহটো এই ভাণ্ডাৰাটো থাকিবই। তাত যিমান ভক্ত যায় সকলোকে এইদৰে সেৱা কৰা হ'ব। দেখিছেনে মই একদম তামোল চুবাই কেনেদৰে পাণ বনাই আছিলোঁ। আপোনালোকক কৈছিলোঁ নহয় মোৰ চেণ্ডেলৰ কি ঘটনা। এইটোৱে হ'ল, মন্দিৰত গৈ মোৰ চেণ্ডেলযোৰ হেৰাল, তাৰপৰা নতুন এযোৰ এনেকৈ কিনিবলগীয়া হ'ল। নতুন এযোৰ চেণ্ডেল লৈ পেলাই কম দামী এযোৰ 50 টকীয়া চেণ্ডেলেই ল'লোঁ। লৈ পেলাই বৰষুণ দিলে শেষলৈ উভতি আহিলোঁ আৰু বৰষুণত তিতি খুব ভাল লাগিল। চেণ্ডেলযোৰৰ কথা বাদ দি গোটেই অনুভৱখিনিয়ে বৰ ধুনীয়া আছিলে।